দিনলৈ যেনেকৈ বাট চোৱা যায় তাতকৈ বহুত বেছি হেঁপাহেৰে 17 তাৰিখলৈ আমি বাট চাওঁ আৰু সেই বাট চোৱা বিশিষ্ট মনীষীজনলৈ প্ৰথমতে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা দিবলৈ। তাৰপিছতেই শ্ৰদ্ধাৰ ৰূপ চলিহা ডাঙৰীয়ালৈ ৰূপদা বুলি মাতোঁ, তেখেতলৈ এসাগৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি সঁচাকৈ গৌৰৱান্বিত আপোনাৰ বাবে। তাৰপিছত ইয়াত উপস্থিত যিসকল সদাশয় ব্যক্তি, আপোনালোকে আমাক গৌৰৱান্বিত কৰিলে, তিনিচুকীয়া গৌৰৱান্বিত কৰিলে। এটা কথা ইতিমধ্যে বাৰে বাৰে কৈছে, মানুহ তাকৰ কিন্তু সকলোৱে এটা এটা অনুষ্ঠান প্ৰতিনিধিত্ব কৰিছে। সঁচাকৈ ভূপেন হাজৰিকাৰ ভাষাৰে কওঁ, এক বৃক্ষ দশপুত্ৰ হম, এক বৃক্ষ দশপুত্ৰ হম। গতিকে সংখ্যাই নিৰ্ধাৰণ নকৰে, কিন্তু আমি সেইটো বঢ়াবলৈও যত্ন কৰিব লাগিব। আপোনালোক সকলোলৈ মোৰ আন্তৰিক অভিনন্দন। আমি ঠাউকতে সময় বুজি অনুষ্ঠানত খন্তেকীয়া সুযোগ লোৱা মানুহ, ইয়াৰ বাবে যি নিষ্ঠা প্ৰজ্ঞাৰে আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় দিছে নাটকৰ বাবে, সেইটো সঁচাকৈ প্ৰশংসনীয়। আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু যিদৰে ক'লোঁ যে এই দিনটোৰ বাবে গোটেই বছৰটো চাওঁ সৰুৰে পৰাই। আগতে হেঁপাহ আছিল কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰটো পাবই লাগিব। আমি একেলগে কৰিছোঁ না মধুৰিতা বা আপুনি কৰিছে, ডায়মণ্ড দাই কৰিছে, আমি প্ৰথম দ্বিতীয়, কিন্তু কেতিয়াও দ্বিতীয় হোৱাৰ খুব হোৱা নাই। কেতিয়াবা দ্বিতীয় হৈছোঁ, কেতিয়াবা প্ৰথম হৈছোঁ, কিন্তু আমি যে অংশগ্ৰহণ কৰিছোঁ, আজিকালি সেই পৰম্পৰাবোৰ তিনিচুকীয়া নাইকিয়া হৈছে। আমি আকৌ আমাৰ পিছৰ প্ৰজন্মক শিকাব লাগিব। আমি সমালোচনা কৰিলে নহ'ব, আমিয়ে দায়িত্ব ল'ব লাগিব। ইতিমধ্যে আপোনালোকে দেখিছোঁ নাট্যৰ ক্ষেত্ৰত বহুতখিনি আগভাগ লৈছে। ৰুবুল দাই গ্ৰীষ্মকালীন আপোনালোকে নাট্যৰ ওপৰত অনুষ্ঠান পাতিছে, কৰ্মশালা পাতিছে, সঁচাকৈ অতি প্ৰশংসনীয় কথা। আৰু আজি ৰাতিপুৱা আমি বৰদলৈ নগৰৰ চলিহান, মই অকণ সময় লৈছোঁ দেই, আপোনালোকৰ পলম হোৱা নাইতো, দুটা মনৰ কথা ময়ো কৈছোঁ সকলোৱে কোৱাৰ নিচিনাকৈ। আমি ৰাতিপুৱা তিনিচুকীয়াৰ চলিহানগৰ বৰদলৈ বাসিন্দা সন্ধ্যাৰ উদ্যোগত আমাৰ যিখন লেক বুলি কওঁ জ্যোতি প্ৰসাদ জ্যোতি উদ্যান, তাতো এটা অনুষ্ঠান আছিলে ৰাতিপুৱা। মই গ'লোঁ, তাতো বিশ্বাস কৰক তাত বোধ কৰোঁ 6জন বা 7জন মানুহ। দেউতাৰ অকণ ভৰিত কচকা খালে, সেইকাৰণে যাব নোৱাৰে। আজিও সেইকাৰণে আহিব নোৱাৰিলে। মই দুখ প্ৰকাশ কৰিছোঁ, দেউতাক আনিব নোৱাৰিব। মই আচলতে কৰ্মস্থলীৰ পৰা পোনে পোনে ইয়ালৈ আহি গ'লোঁ। দেউতাই মানে সেইদিনা ভাওনা চাবলৈ গৈ ভৰিত কচকা খালে, মাজতে ৱাকাৰ লৈও খোজকাঢ়িছে, নিজে আহিব পৰা অৱস্থাত নাই। মই অহালৈ হয়তো আহিল হয়, সময়টো নহ'লগৈ। তো তাতে 4-5জনহে গোট খালে। মই এটা কথা অনুভৱ কৰিছোঁ, খাটলীয়াৰ খুৰা আপোনালোক আছে, ৰুবুল দা, আমিতো একেখিনি মানুহে প্ৰত্যেকটো অনুষ্ঠানৰ লগত জড়িত। কি সূৰ্যমুখী, কি আখৰ আখৰ, কি নাট্য সন্মিলন, আমি গোটেই তিনিচুকীয়াক একেলগ নকৰোঁ কিয়? আমাৰ কি হৈছে, মই যিটো মোৰ দৃষ্টিভংগীৰে কৈছোঁ, আমাৰ শ্ৰীপুৰীয়াত এচাম অতি পুৰণি অসমীয়া মানুহ আছে, এচাম বৰগুৰিত আছে, পৰ্বতীয়াত আছে, বৰদলৈ নগৰৰ মানুহখিনি আমি নতুনকৈ খেদাই লৈছোঁ। কিন্তু মূলতঃ এই মানুহখিনি তেওঁলোকেও আগৰটো মই জানো, শুনিছোঁ, কেতিয়াও যোৱা নাই। শ্ৰীপুৰীয়া আজি কৰোণা সভা খুৰা গ'লগৈ এতিয়া, তো তেওঁলোকেও অনুষ্ঠান আগতে আয়োজন কৰে বুলি মই শুনিছোঁ। তো আমি এটা পৰিকল্পনা কৰি এনেকুৱা অনুষ্ঠান কৰোঁ, অকল শিল্পী দিৱস বুলিয়েই নহয়, জাতীয় চেতনা দিৱস, বিষ্ণুৰেখা দিৱস, আমি সামগ্ৰিকভাৱে পাতোঁ আহকচোন এঠাই। দেউতাহঁতে কয় ইয়াত জানিব মূল্য খাদ্যৰ ঘূৰাই জানিব। এটা সময়ত তিনিচুকীয়াৰ কেন্দ্ৰীয় ৰঙালী বিহুত জড়িত হোৱাটো গৌৰৱৰ কথা আছিল, মানে গৌৰৱ কৰি গৈছে। মোৰ দেউতাই আজিও গৌৰৱ কৰে, মই ৰঙালী বিহু 10 বছৰ সম্পাদক আছিল। তো সেই গৌৰৱটোক আমি এনেকুৱা অনুষ্ঠানৰ মাজেৰে পুনৰ তিনিচুকীয়াত কৰিব নোৱাৰোঁনে? আমি আচলতে হিষ্টৰিক হৈ আছোঁ, মুঠিটো বান্ধিবৰ হ'ল। আমি একেলগ হওঁ আহক, আৰু কিছু আগৰ পৰা কৰোঁ, আমি প্লেন কৰোঁ। তোমাক ভাইটি মই নতুনকৈ চিনাকি দিছোঁ দেই, তোমালোক অতি অভিনন্দন জনাইছোঁ এটা সুন্দৰ অনুষ্ঠান দিয়াৰ বাবে। এই সংখ্যাটোক তাকৰ কৰা আমাৰ যে ক্ষমতা আছে, আমি হয়তো কেনেকৈ প্ৰয়োগ কৰা নাই। অকণমান সংগ উঠাবলৈ ডেফিনেটলি আমি কৰিব পাৰিম বুলি আশা কৰিছোঁ। এইখিনি মনৰ ভাৱ সকলোৱে যেনেকৈ অনুভৱ কৰিছে, ময়ো ক'লোঁ, যদিও সাময়িকভাৱে মই অন্তৰৰ পৰা আছে, আপোনাক কৰি ভাল পোৱা আছে। বেছি সময় দিব নোৱাৰিলে, যিখন দিওঁ বৰ নিষ্ঠাৰে দিবলৈ যত্ন কৰোঁ। বাকী আহিলে এতিয়া আশাৰ কথাটো। আবৃত্তি সঁচাকৈ হীৰাই হীৰাই সোমাই আছে, ভাল পাওঁ। আবৃত্তিৰ প্ৰেম মোৰ পৃথিৱীৰ জীৱনৰ প্ৰথম প্ৰেম, সদায় ভাল পাই যাম। আৰু জ্যোতিপ্ৰসাদৰ কবিতাৰে আবৃত্তিৰ লগত পৰিচয় ঘটিছিল, গতিকে এইটো এটা সৌভাগ্যৰ কথা। পুনৰ তেখেতলৈ শ্ৰদ্ধাৰে ময়ো কাঞ্চনজংঘা ভাবি আহিছিলোঁ, মধুমিতা বাই যে কৰিলে, মই অসমীয়া লেখাৰ ৰক্ষী নামৰ কবিতাটিৰ কিয়লাংশ আবৃত্তি কৰিলোঁ। কিয়লাংশ বুলি কৈছোঁ, গোটেইটো হ'লে অসমীয়া ডেকাৰ উক্তি, শক্তি পুত্ৰময় ভক্তি বুকুতি লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুনময় গান্ধীময় মই ধনঞ্জয় মৃত্যু কৰিছোঁ জয়। মই অসমৰ, মই ভাৰতৰ, মই ডেকা ল'ৰা অগ্নিময়। মই ভাৰতৰ নবীন সূৰ্য, পূৰ্বাচলত বজাওঁ সূৰ্য। মই কাৰুকৰ, মই খনিকৰ, মই চিত্ৰকৰ, গঢ়ি যাওঁ মনোহৰ।
পুৰপৰূপ কত নৱৰূপ মই ৰূপ কোঁৱৰ মই স্বদেশ মই বিদেশ মই নানা দেশ হাত মহাদেশ হাতবাৰ ঘূৰি ফুৰি জ্ঞানৰ মালিক মুকুতা আনি অঞ্জলি ভৰি ভৰি কামৰূপা মোৰ সুদি কৰিয়া অসমীয়া ভাষা জগত সভালৈ যাব উজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতি ৰূপা হ'ব মই অসমীয়া প্ৰাগজ্যোতিষৰ মই অসমীয়া শোণিতপুৰৰ নবীন যুগৰ কুমাৰ ভাস্কৰ মই অসমীয়া শৰাইঘাটৰ চোকা তৰোৱাল নওলা চিতৰ মোমাই তামুলিকৰ দুৰ্জয় অগ্নিকৰ মই নাই মোৰ সমকৰ মই খাচিয়া মই জয়ন্তীয়া দফলা আৱৰ অকা মই সিংহু ভৈৰৱৰ মিৰি শুৱনি হিৰিয়া ডেকা বিজয়ী আহোম কছাৰী কোচৰ মেচৰ কুমাৰ মই ৰাজবংশী ৰাভা কপালত জলে কত গৌৰৱ আভা মই লালুং চুতীয়ালো চাই মিকিৰ গাৰু মিচিমি খামটি নগা আংগামী বীৰ পৰ্বতে পাহাৰে জ্বলিছে উচ্চবীৰ সাম্য মৈত্ৰীৰ মই ৰলোৱা চাহ বাগিচাৰ মই বনোৱা ন অসমীয়া মই মনচিঙীয়া থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়া মই কত পৰ্বতৰ কত ভৈয়ামৰ কত নিজৰা ৰেখাৰ শিলডল ভাঙি বৈ আহি বৰ লুইতত হৈ যাওঁ একাকাৰ মই যন্ত্ৰ যুগৰ মোহন মন্ত্ৰ লম মন বিমানৰ মই সাৰথি হম বিজুলী ৰথৰ মহাৰথী মই জীৱনৰ ৰঞ্জিত বিৰাৰিম মই সমাজতন্ত্ৰ ৰচিম নতুন মানৱতন্ত্ৰ বিজ্ঞান স্বৰ্গজিত মই জ্ঞানৰ ইন্দ্ৰজিত মই ধৰিছো নতুন ৰূপ জ্বলি নৱজীৱনৰ ধূপ আৰু কৰি শিখা লিখি কপালত থিয় হলো মই নীলাচলত অবিচলিত হৈ অসমীয়া ডেকা মই আকাশী নেত্ৰে বিশ্ব জগত চাই হুংকাৰী মই ঢুকিলো অধিকাৰ মই যে শক্তিমান তুন ভৰি ললো দিব্য অস্ত্ৰ পিন্ধি ললো মই ত্যাগৰ বস্ত্ৰ সন্ধান মোৰ নহয় ব্যৰ্থ সত্য সাঁচি ধৰিলো ধনুৰ বাণ মই হিন্দু মই মুছলমান মই নজোৱান মোৰ ভগৱান মন্দিৰে মছজিদে ভগৱান মোৰ নাম ঘৰে ঘৰে অন্তৰে বাহিৰে মোৰ ভগৱান নৈ বনে বনে আকাশে আসমানে গীতা কোৰাণেৰে বাইবেলে কত গ্ৰন্থেৰে মই সকলো ধৰ্মৰ মৰ্ম বুকুত লৈ প্ৰণামিছো মই প্ৰাৰ্থনা নামাজ লোৱা হেতুটিৰ মই জয় তোমাৰি জয় তোমাৰি জয় তোমাৰি জয় অশেষ ধন্যবাদ ৰেকিবৰ সুন্দৰ কবিতাৰে আমাৰ এই অনুষ্ঠুপীয়া অনুষ্ঠানটি আজি সামৰণি মাৰিছোঁ যিসকল